ঐ ধাম জাদা কাক ৰঙা বগা কৰ তই আপোনাক ৰঙা বগা কৰি দিলে চাওক ডেঞ্জাৰ আছ তই বল হেপ্পী হলি এইবাৰ ধামাকা কৰি আছো এইবাৰ আকৌ আহিল হলি 1 মাহ মান গা ধোৱা নাই মই গোটেই গা জালত মলি এইবাৰ হলি একদম ফাটাফাটি হ'ব চাই থাকিব দেই অ কাকা 100 টকা এটা দেচোন কি কৰ নাই মোৰ হাতত নহলে মোৰ চুঙাটোকে কাটি লওঁগৈ যা অ ৰাইজ ফাকুৱা আনিবলৈ পইচাই নাই চুঙা কাটিব লাগিব এতিয়া এয়া চাওক মই ইয়াতে জমা কৰি কৰি থৈ গৈছিলো খুচুৰা পইচা এইয়া এইখিনি এতিয়া হিচাপ কৰো কিমান বা হ'ব 5 6 7 ৰাইজ 82 টকা ওলালে হৈ যাব বলক এতিয়া দোকানত যাওঁ ফাকুৱা আনোগৈ বল্লে বল্লে এয়া চাওক ৰাইজ কি আনিলো এয়া গুলপীয়া হালধীয়া ৰঙা বলক এতিয়া মেনকাহঁতৰ ঘৰত যাওঁ এইটো বাতলি আহি গ'ল ঐ ফাকুৱা আনিছ এইয়া তোক কোনে লগালে মই নিজে লগাই লৈছো আই ডেঞ্জাৰ আছ তই বল মেনকাহঁতৰ ঘৰত যাওঁ বল ঐ মেনকা ওলাই আহ মেনকা ঐ কচ কুমাই আছে ঐ মেনকা ক'ত তই এজনী বিছনা তলত চা বিছনা তলত ক'ত নাই সেইজনী নাই এইজনী ভয় তই বিছনাৰ তলত লুকাই আছ ঐ ওলাই আহ ফুট এটাহে দিম আহ ভূত এটাহে দিবি কিন্তু নহলে চাবি ঐ ধাম জাদা চেছ কৰিলি তই একেবাৰে গোটেই ৰঙা বগা কৰি দিলি মানে নহলে কি ফুট এটা লৈ শাৰী যাবি বুলি ভাবিছিলি নেকি খুৰী ক'ত আছে সৌফালে পাকঘৰত আছে যা খুৰী কি হলো ফাকুৱা লগাব আহিছো কাক ফাকুৱা লগাব আহিছ এই ফুট এটাহে দিম দিয়ক ই এনে কৈছে মাই মোক ফুট এটা দিম বুলি গোটেই ৰঙা বগা কৰি দিলে মই এতিয়া গা পা ধুই লৈছো টুব্বি মা কাক ৰঙা বগা কৰ তই ফুট এটা দে দিয়া হ'ব যা যি ডেঞ্জাৰ অ মেনকা মাকজনী ভয়ে লাগি গৈছিল ঐ বল এতিয়া ওলাই যাওঁ খেলোগৈ দে ঐ কি কৈছ ঐ পাতাহঁতৰ ঘৰত যাম বল তাক বগৰাই খানিম বল ঐ ৰ পাপনাৰ কাৰণে স্পেচিয়েল বস্তু এটা বনাই লওঁ তাক অকলে ফাকু খানিলে নহ'ব তাৰ তেল বেছি হৈছে এইকেইদিন এডালে কি কৈছে আকৌ অ ৰাইজ পাটনাৰক আজি গোবৰ পানী ঢালিম সি কালি মোক পুখুৰীত দলি মাৰি দিছে আজি তাক দি আছো মছলা ৰাইজ আমি পাটনাহঁতৰ ঘৰ পালোহি এইয়া তাক লগাবলৈ লুডুকনহঁত আহি ৰখি আছে এইটো ইহঁতে জানা নাই ভালকৈ লগাবলৈ তোক আমি লগাই আছো ৰ পাটনাৰ তোৰ কাৰণে স্পেচিয়েল বস্তু এটা আছে চা কি গুলি আনিছ হে লগাই চাচোন অলপ তেতিয়া গম পাবি গোবৰ বুলি আনিছে সি গোবৰ টেঙা আছে নেকি এইবিলাক ফালতু আমি নকৰিবি দেচোন মন কেমে লাগিছে কালি মোক পুখুৰীত তেলি আছিলি কেমে এতিয়া অ ৰাইজ এই খোপা পাৰ্টি আহিছে চাওক হলি খেলিবলৈ তাপ পাৰক ৰঙা বগা কৰি দিলে চাওক বেচেৰাটো ৰাইজ চবৰে খেলি হৈ গ'ল এতিয়া গা ধুওঁগৈ আৰু নদীত যাম বলক পাটনাৰ ভাগৰ লাগি গ'ল খেলি এতিয়া গা ধুবলৈ আহিছো এইটো কিয়ন দাদা এয়া উত্তম দাদা এইটো আকাশবাদী বিল্ডাৰ এইটো বাস্তৱ তোৰহে আছে নেকি মোৰ আছে গা পা ধুই ললো বলক আৰু যাংগৈ বিৰাট ভাগৰ লাগিছে আজিলৈ আহিছো দেই টাটা